হাই গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। আমাৰ জানু বেটা কালি বহুত দেৰি হৈ গ'ল, দেৰিকৈ উঠিলোঁ, চাহ পানী খালোঁ। এতিয়া জানুক আমি লৈ যাম মেডিকেলত। ধুনুক আমাৰ অকণমান কপটো বহি গৈছে, কি কৰিব লাগিব, নেবুলাইজ কৰিব লাগিব, সেইটো কাৰণে আমি লৈ যাওঁ। মইনাই ওলাই আছে, আমাৰ বাবাই ওলালে, চুনু বেটাই ওলালে। এইটো চুনু, এইটো বাবা। এতিয়া মই ওলাওঁ, ৰেডি হওঁ। বলক মোৰ লগত আজিৰ দিনটো কেনেকৈ মই কটাও দেখাই আছোঁ। টোপনিও লাগিছে, কি কৰোঁ, উপায় নাই। বলক আৰু মই ডক্টৰৰ তাত যাব ওলালোঁ। আমাৰ জানুৱাল হাই কৈ দিয়া যা, হাই। কাহু কাহু হৈ আছে, কৈ দিয়া কাহু কাহু হৈ আছে। কাহি আছে, আমি ডক্টৰৰ তাত যাব ওলাইছোঁ, বলক। মেডিকেল আহি পালোঁ। এতিয়া আমাৰ ধুনুৱে কি কৰি আছে চাবচোন, আমাৰ বেমাৰী। কিমান টাইম মান দিয়ে এটা মেডিকেলৰ পৰা আহি পালোঁ, ভাগৰ লাগিছে, চাহ পানী কাপোৰ খোলাই নাই। আমাৰ জানু অকণমান দিগদাৰ দিছিলে, হয়নে নহয় জানো? সি মোক চাই আছে সিপিনৰ পৰা, চাহ বনাওঁ, চাহ খাওঁ, কাপোৰ ঘূৰিলোঁ। আমাৰ ভণ্টি ধুব ধৰিছে বাচন, আৰু বাবুই বনাই আছে মেগী। মনে বাচন ধুই আছে, বাবুই মেগী বনাইছে। ইহঁতৰ ভোক লাগিছে, আমাৰো ভোক লাগিছে। বাবুৱে মেগী বনাইছে, আমি মেগী খাই আছোঁ। আমাৰ চুনুৱে খালি খোৱা নাই, চুনুৱে খাইছে অকল গাখীৰ আৰু চিৰা। মইনা, জানু, মই খাই লওঁ। চাহ মেগী খাই অকণমান ৰেষ্ট লৈছোঁ। মইনাই এতিয়া বনাব গৈছে ৰুটি। আমাৰ জানু আৰু চুনুৱে টিভি চোৱা নাই, মোবাইল চাই আছে। আৰু মোৰ বেটা মোৰ ওচৰত আছে, ইও মোবাইলে চাই আছে। কি কৰিব, উপায় নাই, মোবাইল। মইনাই বা কি কৰি আছে চাওঁ বলকচোন। এই ঠাণ্ডাত কঁকালৰ বিষে, কিন্তু মই চুৱেটাৰ পিন্ধা নাই। কিয় পিন্ধা নাই জানে না? কম্বল উৰি থাকিলে চুৱেটাৰ পিন্ধি থাকিব নোৱাৰি নাই, সেইকাৰণে। বলক মইনাক দেখাই আছোঁ কি বনাইছে, কি চাওঁ বলকচোন। মইনা কি বনালিয়ে? তৰকাৰী আৰু বুটৰ দালি, আৰু আজি ৰুটি হ'ব। মেগী আৰু চাহ খালোঁ, পেটটো ভৰি আছে। সেইকাৰণে মইনা কৈছোঁ যে বোলে ৰুটিকে বনাই আছে। তাই ৰুটি বেলি আছে লগত। তাইক পেটটো কাটলিও চকুৰ নাতে দেখছি, আটা কিমান মাৰছি। আৰু লাড্ডু চাবচোন, কিমান ডাঙৰ ডাঙৰ পুৰা লাড্ডু। তো যেনেকুৱা, তাই ৰুটিও সেনেকুৱাই বনায়। শুকান ৰুটি বনাইছোঁ, শুকান। মৰ্ণিং গাইজ, আমি আজি ওলালোঁ ঘৰত যাব, কিন্তু যাব নিদিলে। ৰাতিপুৱা গধূলি যাব দিছে ভণ্টিয়ে। এতিয়া তাই কাপোৰ ধুই আছে, কাম কৰিছে। আমাৰ জানু বেটা শুই গ'ল। আমাৰ চুনু আছে, যিহেতু কালিৰ পৰা স্কুল খুলিব, আজি গধূলি আমি ঘৰত যাম। জানু বেটা শুই আছে। বলকচোন ভণ্টিয়ে কি কৰি আছে ঘৰৰ পাকঘৰত, মানে চাই আছোঁ। তাই ঘৰ মুচি আছে, ঘৰ খচলি গালি দিব। পূৰা ঘৰ মুচি আছে, লাগে ৰ ইণ্ডিয়া।
আৰু কিয় নাৰিকল ৰুকলি অলপ গুড়া আছে পিঠা বনাব লাগিব আজি কিহৰ পিঠা বনাবি পিঠা কমি গ'ল সেইকাৰণে তেল পিঠা বনাব অকণমান নাৰিকল মিক্স দিবি নেকি মইনা নাৰিকল মিক্স দিবি টেষ্টি হ'ব আজি আমাৰ ঘৰত যাম গাইছ তেতিয়াৰ পৰা শুই আছিলোঁ এতিয়া আৰম্ভণি হৈ গ'ল আমাৰ ভাত খোৱা গোটেইকেইটা ভাত খাই জানু চনু আৰু ধুনু বহিছে খাব ময়ো খাওঁ মইনাও খাব খাই লৈ লগ পাই আছোঁ গাটো বহুত বেয়া লাগছে গম বেছি না ভাত পানী খাই শুলোঁ শুই উঠিলোঁ উঠি চাহ পানী খাই লাই দিলে আৰু আমাৰ ঘৰলৈ যাবলৈ ওলাম আমাৰ জানু আৰু চুৰু যুঁজি আছে মই দেখাই আছোঁ সিহঁতে কেনেকৈ যুঁজি আছে দিয়ক এই দুটা এটা কাহু কাহু কৰি আছে আৰু চুনু বেটা জানু 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 বেটা গাগা খাই আছে জেঞ্জ কৰি কৰি গাগা খাই আছে নাজান এটান গাগা খাই আছা হাই দি দিয়া হাই হাই বিচনাত বহি বহি চাহ খালোঁ চাহ পানী খোৱা হৈ গ'ল এতিয়া আমি ওলালোঁ যাবৰ কাৰণে মই চুইটাৰ পিন্ধা নাই চুইটাৰ পিন্ধি ৰ'ব মইনাই বা কি কৰি আছে বস্তু ৰেডি কৰি আছে মানে ভণ্টিৰ মৰম কি কিবা দি পঠাই চাওঁ পিঠা পেকিং কৰি আছে পিঠা এই নাৰিকল পিঠা গুড়ৰ পিঠা এই কিহৰ পিঠা এই নাৰিকল এই তিলৰ গুড় এই তিনিবিধ লাড্ডু নাৰিকলৰ এইটো বিটৰ গুড়ৰ আৰু এইটো চেনিৰ এটা কোড ঘৰ আহি পালোঁ এতিয়া ভাগৰ লাগিছে ধুনীয়া বহুত কান্দিছিলে সেইকাৰণে দেখাব নোৱাৰিলোঁ মই এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে মই আগুৱাই যাব পাৰিম বাই বাই